সকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু সমূহ ৰাইজক দেৱালীৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু আজি দেৱালী বুলি এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ মানে দুৰ্গা পূজাত এটা ভিডিঅ' বনাব নহ'ল মানে কিবা এটা প্ৰব্লেম আছিল সেইকাৰণে বনাব নোৱাৰিলোঁ চ' আজি এটা বনাম বুলি ভাবিছোঁ আৰু আপোনালোকক দেখাম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু সকলোকে হেপী দিৱালী দেউতা ইয়াত চাকি জ্বলাই আছে আৰু কলগছৰ তলত এটা সৰুকৈ এনেই মানে আৰু চিম্পলকৈ এনেই ৰংগোলী আঁকিছে তো আৰু আমি দেখাই আছোঁ আপোনালোকক মানে আমাৰ সেইপিনে দেখাই আছোঁ চাওকচোন আন্ধাৰ একো দেখাই নাপায় আপোনালোকক দেখাই আছোঁ আমাৰ গাঁৱৰ প্ৰসাদ দি গ'ল চব এইবিলাক মোবাইল টিপাত ব্যস্ত এইবিলাক খোৱাত ব্যস্ত তো আপোনালোকক দেখাই আছোঁ ইয়াতো ৰংগোলী আঁকিছে পৰিৱেশ আৰু এই ঘৰটো ৰং বিৰঙী কৰি দিছে একদম চব দেৱালীৰ পৰিৱেশ ইমান ধুনীয়াকৈ লাইটবিলাক জিলিকি আছে ৰ'ব অকণমান জুম কৰি দেখাই আছোঁ এইবিলাক লাইটবিলাক কেনেকৈ জিলিকি আছে ইমান ধুনীয়া পৰিৱেশ আৰু এইবিলাক চাই থাকক লাইট এইপিনো বোমা মাৰি আছে কি ইমান সাহসী এপি এইকেইটা কিনকে হাতা মাৰি আছে ইমান ভয় কৰি আছে চাওকচোন আৰু তাই বোমা মাৰি আছে নাজানো কিনকে হাতা মাৰি মৰে কাম নাই তোৰ দেখছি বোমা মাৰি সাহসী বোমা মাৰিব দেখছি না প্ৰথমবাৰ জীৱনত বোমা মাৰিলো ফুলজাৰি জ্বলাইছিলো কিন্তু এইবাৰ প্ৰথমবাৰ বোমা ঘৰৰ পিনে যাব ওলাইছোঁ তো ভিডিঅ'টো সমাপ্ত কৰাৰ আগতে আপোনালোকক এটা স্পেচিয়েলকৈ আমি ৰংগোলী বনাইছোঁ তো সেইটো দেখাম বুলি ভাবিছোঁ তো চাই থাককচোন আমি দেখাই আছোঁ তো স্পেচিয়েলি এইটো হ'ল আমাৰ ৰংগোলী বেকা বেকি ৰংগোলী তো কেনেকুৱা হৈছে ক'বচোন গাইজ প্লিজ ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ কিন্তু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকক সকলোকে দেৱালীৰ বহুত বহুত শুভেচ্ছা জনালোঁ